ৰিভিউ মাৰ হাতেৰে ৰন্ধা এসাঁজ ধুনীয়া ভাত খাবলৈ ইমান দিনৰ পৰা মন যায় আছিল, কিন্তু যিহেতু ঘৰলৈ যাবলৈ সুযোগ পোৱা নাই সেয়েহে খোৱাও হোৱাগৈ নাছিল। আৰু আজি সেয়েহে ক্লাছৰ পিছত মই মানে নিশিতা, মৈত্ৰী আৰু আমি তিনিও কৈছিলোঁ গুৱাহাটীৰ জু ৰোডত থকা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ একেবাৰে ওচৰতে থকা এখনি ধুনীয়া ৰেষ্টুৰেণ্ট, সেইখন হৈছে মাতৃকালিকে বুলি। আৰু ইয়াৰ ষ্টাফৰ বিহেভিয়াৰ যে ইমান বেছি ভাল আছিল, আমাক বৰ আদৰ সাদৰকৈ আগবঢ়াই নিলে। আৰু ইণ্টেৰিয়ৰটো চাওকচোন ইমান বেছি ধুনীয়া, ইয়াতে অসমীয়া টাচ এটা আছে, তাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যেনে পঞ্জাৱ, বিহাৰ ইত্যাদিৰ এটা এলিমেণ্ট তেখেতসকলে তাত ৰাখিবলৈ যত্ন কৰিছে। তাৰপিছতে একাদিক্ৰমে আমাৰ খানাবোৰ আহিল। আমি মুঠ 3খন থালি অৰ্ডাৰ কৰিছিলোঁ। এখন থলুৱা কুকুৰাৰ মাংসৰ সৈতে অসমীয়া থালি, তাৰ লগতে বাটাৰ চিকেনৰ সৈতে পঞ্জাবী মছালা থালি, আৰু এখন হৈছিলে মটন মছলাৰ সৈতে পঞ্জাবী থালি। ৰিভিউ ইমান দিনৰ মূৰত ভাল ভাত এসাঁজ খাইছোঁ, তাকো ইমান ভাল ভাত এসাঁজ খাইছোঁ, কি ক'ম আৰু বঢ়িয়া, একদম ঘৰৱালা ফিলিং আৰু ভাল লাগিছে খাবলৈ। বঢ়িয়া সঁচাকে ঘৰৱালা ফিলিং, সঁচাকে বহুত বেছি ভাল লাগিছে খাই। আচলতে উচিত মূল্য দি ভাল ভাত এসাঁজ খাবলৈ পোৱাটো আজিকালি বৰ টান কাম, কাৰণ বেছিভাগ ৰেষ্টুৰেণ্টতেই নামত কম মছলা দিয়া বুলি ক'লেও সেইবোৰ কিন্তু আচলতে নহয়। কিন্তু ইমান ধুনীয়া ৰেষ্টুৰেণ্ট এখনৰ ইমান ধুনীয়া ষ্টাফৰ বিহেভিয়াৰ, তাৰ মাজতে ইমান ধুনীয়া খানা আমি ইমান বেছি কম মূল্যতে খাবলৈ পাইছোঁ, গতিকে খুব বেছি ভাল লাগিছে। আপোনালোকেও আহিব পাৰে মাতৃকালৈকে বুলি আপোনালোকক মই ক'ব পাৰিম যে আপোনালোকে খুব বেছি ভাল পাব। তেন্তে আজিলৈ আহিছোঁ, বাই। কিবা এটা